টু মাই ইউটিউব চেনেল। এই ভিডিঅ' সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে যাৰ কাৰণে এটা চৰকাৰী চাকৰি অতি প্ৰয়োজন আৰু যোনে ভাবিছে এইবাৰ চৰকাৰী চাকৰি 100% ল'বৰ কাৰণে তাৰ কাৰণে মই ভাবোঁ যদি আপুনি যিকোনো চাকৰিৰ কাৰণে মনৰ পৰা স্মাৰ্টলি প্ৰিপেৰেশ্যন কৰে তেতিয়াহ'লে কোনো ৰিজন নাই আপোনাৰ চাকৰি নহ'বৰ কাৰণে। মোৰ নাম বিকাশ। মই 2012 বৰ্ষত CRPFত এজ এ কনষ্টেবল ৰেংকত ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ দ্বাৰা ছিলেকশ্যন লৈছিলোঁ। ADRE, SSC GD, আসাম পুলিচ গ্ৰেড 3, গ্ৰেড 4 C লেভেলৰ চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকোঁতে আপোনালোকৰ মনলৈ মোৰ মনলৈও আহিছিল, আপোনালোকৰ মনলৈ বহুত কথা আহে। কোনোবাই ভাবে মোৰ মেথ ভাল নহয়, কোনোবাই ভাবে মোৰ GK ভাল নহয়, কোনোবাই ভাবে মই একো পঢ়া নাই, কেনেকৈ এক্সাম দিম, কেনেকৈ ৰিটেন টেষ্ট দিম। এইবিলাক কথা ভাবি নিজকে ডিমোটিভেট নকৰিব। আপোনালোকৰ ৰিটেন টেষ্ট আগন্তুক সময়ত হ'ব। আপুনিও যদি এইবিলাকৰ ভিতৰত ফৰ্ম ফিল আপ কৰিছে, আপুনিও এইবাৰ চাকৰি ল'ম বুলি ভাবিছে, তেতিয়াহ'লে আপোনাৰো সময় আহিছে কষ্ট কৰাৰ। আপুনিও যদি 5, 6, 7 বছৰৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে, যেতিয়ালৈকে আপুনি ছিলেকশ্যন ল'ব নোৱাৰে তেতিয়ালৈকে 5, 6, 7 বছৰৰ প্ৰিপেৰেশ্যন কোনো ফাইদা নাই। ছিলেকশ্যন ল'বলৈ হ'লে আপুনি যদি ভালকৈ কষ্ট কৰে তেতিয়াহ'লে লাষ্ট 2 মান্থ বহুত। আপুনি 0 লেভেলৰ পৰা একদম ষ্টাৰ্টিঙৰ পৰাও প্ৰিপেৰেশ্যন কৰি লাষ্ট 2 মান্থত আপুনি ছিলেকশ্যন ল'ব পাৰিব। মই জানো বহুতে ভাবিছে মেথ ভাল নহয় কেনেকৈ হ'ব, কিন্তু 2 মাহ বহুত। আপুনি যদি মেথ, ৰিজনিং, GK একো নাজানিলেও ষ্টাৰ্টিঙৰ পৰাও শিকি আপুনি 2 মাহত ছিলেকশ্যন ল'ব পাৰিব, কিন্তু আপুনি কষ্ট নিজেই কৰিব লাগিব। মই নিজে আপোনালোকৰ ওচৰত এক্সাম্পল আছোঁ। মই স্কুলিঙৰ সময়ত লাষ্ট বেঞ্চৰ ছাত্ৰ আছিলোঁ, কিন্তু 3-4 বাৰ ৰিটেন টেষ্ট দিয়াৰ পাছত যেতিয়া মোৰ বেয়া হ'ল তেতিয়া মই মেথ, গ্ৰামাৰ একদম 0 লেভেলৰ পৰা শিকিবৰ কাৰণে বাধ্য হ'লোঁ। আৰু কেৱল 1 মাহত মই 0 লেভেলৰ পৰা একদম ষ্টাৰ্টিঙৰ পৰা মেথ, গ্ৰামাৰ এইবিলাক শিকিলোঁ আৰু মই ছিলেকশ্যন ল'লোঁ আৰু আজি আপোনালোকৰ ওচৰত মই আছোঁ। কোনো মানুহে জন্ম হওঁতে শিকি নাহে, সকলো মানুহে ইয়াতে শিকে। কোনোবাই থাকে গড গিফটেড, কোনোবাই বহুত চোকা থাকে, কাৰোবাৰ মেথ ভাল থাকে, কাৰোবাৰ GK ভাল থাকে, কিন্তু এইটো অনলি 1% মানুহৰ থাকে, বাকী সকলোৰ ক্ষেত্ৰত নহয়। ওম শান্তি ওম, শ্বাহৰুখ খান ডাইলগ আপোনালোকক মনত আছে নাই? अगर किसी चीज़ को पूरी शिद्दत से चाहो तो सारी कायनात तुम्हें उसे मिलाने की साजिश में लग जाती है। डायलग মনত ৰাখক আৰু কষ্ট কৰক। আপুনি যদি ADRE, SSC GD, আসাম পুলিচ যিকোনো C লেভেলৰ চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু আপুনি এবাৰ চাকৰি ল'ম বুলি ভাবিছে, তেতিয়াহ'লে নিজৰ এইম, নিজৰ সপোনক প্ৰেম কৰক আৰু দিন ৰাতি নভবাকৈ কষ্ট কৰক। যদি আমি ভাবোঁ তেতিয়াহ'লে একো কাম নাই আমি কৰিব নোৱাৰা। আপুনি এই 2 মাহত নিজৰ লাইফ ছেট কৰিব পাৰিব। আজিকালি যিকোনো কথা মেথ, GK, ইংলিছ যিকোনো আপুনি ইউটিউবৰ পৰা পোৱা যায়। ভাল ভাল শিক্ষক আছে ইউটিউবত। আপুনি মক টেষ্ট দি এক্সাম হলত টাইম কেনেকৈ মেনেজ কৰিব লাগিব সেইটো প্ৰেক্টিছ কৰি যাওক। আপুনি যদি অন্তৰৰ পৰা এবাৰ যদি ভাবে মই ছিলেকশ্যন ল'ম বুলি, আপুনি এবাৰ নিশ্চয় ছিলেকশ্যন ল'ব পাৰিব। আপুনি জানে আপুনি যদি ছিলেকশ্যন ল'ব পাৰে, আপোনাৰ যদি চৰকাৰী চাকৰি হৈ যায়, আপোনাৰ ছাকচেছত চবেই শ্বেয়াৰ কৰিব। কিন্তু যদি আপুনি ফেইলাৰ হৈ যায়, যদি আপুনি চাকৰি ল'ব নোৱাৰে, এটা কথা ফেইলাৰ লোকক কোনেও শ্বেয়াৰ নকৰে। ফেইলাৰ আপুনি অকলে হেণ্ডেল কৰিব লাগিব। সেইকাৰণে আপোনালোকক কৈছোঁ আপুনি কষ্ট কৰক। আপুনি যদি কষ্ট কৰে, স্মাৰ্টলি আপুনি যদি পঢ়ে, সকলো কথা পাহৰি আপুনি যদি নিজৰ ষ্টাডিৰ প্ৰতি, নিজৰ পঢ়াৰ প্ৰতি যদি ফ'কাছ কৰে, আপোনালোকৰ আগন্তুক ৰিটেন টেষ্টৰ কাৰণে যদি আপুনি 100% দি নিজকে নিজৰ পৰা 100% দি যদি আপুনি কষ্ট কৰে, তেতিয়াহ'লে আপোনাৰ কনফিডেন্স বাঢ়িব। আৰু যদি আপুনি ছিলেকশ্যন ল'ব আছে তেতিয়াহ'লে আপুনি কনফিডেন্স থাকিব লাগিব। কনফিডেন্স থাকিলেহে আপুনি ছিলেকশ্যন ল'ব পাৰিব। আপোনাক মই ভিডিঅ'টো দীঘলীয়া নকৰাকৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু যদি আপোনাক মোৰ ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আগতো আপোনালোকৰ এনেকুৱাই মটিভ ভিডিঅ' লৈ আনিম। জয় হিন্দ, জয় ভাৰত।